হেল্ল' এভৰিৱান, এছামিজ কিডছ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই শিশু দিৱসৰ লগত সংগতি ৰাখি 30টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, শিশু দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 14 নৱেম্বৰ। 2 নম্বৰ প্ৰশ্ন, শিশু দিৱস কাৰ জন্মদিনত পালন কৰা হয়? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ। 3 নম্বৰ প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰু কোন আছিল? উত্তৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। 4 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ ক'ত জন্ম হৈছিল? উত্তৰ উত্তৰ প্ৰদেশৰ এলাহাবাদত। 5 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ কিমান চনত জন্ম হৈছিল? উত্তৰ 1889 চনৰ 14 নৱেম্বৰত। 6 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম কি আছিল? উত্তৰ মতিলাল নেহৰু। 17 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম কি? উত্তৰ স্বৰূপৰাণী নেহৰু। 8 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুই কিমান চনত উচ্চ শিক্ষা লাভ কৰিবলৈ বিলাতলৈ গৈছিল? উত্তৰ 15 বছৰ বয়সত। 9 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ একমাত্ৰ সন্তানৰ নাম কি? উত্তৰ ইন্দিৰা গান্ধী। 10 নম্বৰ প্ৰশ্ন, ইন্দিৰা গান্ধী ভাৰতৰ কিমান সংখ্যক প্ৰধানমন্ত্ৰী আছিল? উত্তৰ তৃতীয় সংখ্যক। 11 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুক আমি কি নামেৰে জানো? উত্তৰ নেহৰু খুৰা। 12 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুক কিমান চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? উত্তৰ 1955 চনত। 13 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ পত্নীৰ নাম কি? উত্তৰ কমলা নেহৰু। 14 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ কিমান চনত মৃত্যু হৈছিল? উত্তৰ 1964 চনৰ 27 মে'ত। 15 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল? উত্তৰ 74 বছৰ বয়সত। 16 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰু কোন ৰাজনৈতিক দলৰ নেতা আছিল? উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ। 17 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰু কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি হৈছিল? উত্তৰ 1929 চনত। 18 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুই মহাত্মা গান্ধীক কিমান চনত প্ৰথম লগ পাইছিল? উত্তৰ 1916 চনত। 19 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ প্ৰথম সাক্ষাৎ ক'ত হৈছিল? উত্তৰ লক্ষ্ণৌ চহৰত। 20 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুই আৰম্ভ কৰা বাতৰি কাকতখনৰ নাম কি? উত্তৰ নেশ্যনেল হেৰাল্ড। 1938 চনত আৰম্ভ কৰিছিলে। 21 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ সমাধিস্থানৰ নাম কি? উত্তৰ শান্তিবন। 22 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ নতুন দিল্লীত। 23 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1969 চনত। 24 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ ঘৰুৱা শিক্ষকজনৰ নাম কি আছিল? উত্তৰ টি ফাৰ্ডিনাণ্ড ব্ৰুকছ। 25 নম্বৰ প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুই কটত সদায় কি ফুল পৰিধান কৰিছিল? উত্তৰ গোলাপ ফুল। 26 নম্বৰ প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ এন অটোবায়োগ্ৰাফী। এইখনকে টুৱাৰ্ডছ ফ্ৰীডম বুলিও কোৱা হয়। 27 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰু কিমান বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল? উত্তৰ 17 বছৰ, 1947 পৰা 1964 চনলৈ। 28 নম্বৰ প্ৰশ্ন, দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া গ্ৰন্থখনৰ লিখক কোন? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। 29 নম্বৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুই কিমান চনত বিয়া কৰাইছিল? উত্তৰ 1916 চনত।
30 নম্বৰ প্ৰশ্ন শিশু দিৱস উদযাপনৰ মূল উদ্দেশ্য কি উত্তৰ শিশুসকলক আদৰ যত্ন কৰাৰ লগতে শিশু শ্ৰমিক নিবাৰণ কৰা আৰু প্ৰতিজন শিশুক শিক্ষাৰ অধিকাৰ প্ৰদান কৰা আজিলৈ ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ